ৰামকৃষ্ণ পৰমহংস। ৰামকৃষ্ণ পৰমহংসৰ নাম নুশুনা মানুহ হয়তো ভাৰতবৰ্ষত কোনো নাই। ৰামকৃষ্ণ পৰমহংস ভাৰতৰ এজন মহান সাধু, এজন মহান আধ্যাত্মিক গুৰু আছিল। তেওঁ সকলো ধৰ্মৰ একতাৰ ওপৰত গুৰুত্ব দিছিল। সৰুৰে পৰাই তেওঁৰ মনত দৃঢ় বিশ্বাস আছিল যে ভগৱানৰ দৰ্শন কৰাটো সম্ভৱ, অৰ্থাৎ মানুহে ভগৱানৰ দৰ্শন লাভ কৰিব পাৰে। আৰু সেইবাবেই তেওঁ ঈশ্বৰ দৰ্শনৰ বাবে কঠোৰ সাধনা আৰু ভক্তি মাৰ্গ গ্ৰহণ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে সকলো ধৰ্মই সত্য আৰু ইয়াত কোনো ভিন্নতা নাই। এয়া কেৱল ঈশ্বৰৰ ওচৰলৈ যোৱা কিছুমান মাধ্যমহে। ৰামকৃষ্ণ পৰমহংসৰ জন্ম 18 ফেব্ৰুৱাৰী 1836 চনত কমাৰপুকুৰ বুলি ৱেষ্ট বেংগলৰ এখন সুন্দৰ গাঁৱত হৈছিল। তেওঁৰ সৰুকালৰ নাম আছিল গদাধৰ চট্টোপাধ্যায়। তেওঁৰ পিতৃৰ নাম আছিল ক্ষুদিৰাম আৰু মাতৃ চন্দ্ৰা দেৱী। আৰু কোৱা হয় যে ৰামকৃষ্ণ পৰমহংসৰ জন্মৰ আগৰে পৰাই পিতৃ মাতৃয়ে কিছুমান অলৌকিক আৰু দিব্য সংকেত লাভ কৰিছিল। আৰু এদিন পিতৃ ক্ষুদিৰামে সপোনত দেখিছিল গদাধৰ অৰ্থাৎ ভগৱান বিষ্ণুৱে সপোনত তেওঁক কৈছে যে তেওঁৰ ঘৰত ভগৱান বিষ্ণুৱে নিজৰ পুত্ৰ হিচাপে জন্ম ল'ব। আৰু ঠিক সেইদৰে মাতৃ চন্দ্ৰা দেৱীও সপোনত দেখিছিল যে তেওঁ এটা শিৱ মন্দিৰত পূজা কৰি থকা অৱস্থাত তেওঁৰ গৰ্ভৰ ভিতৰত এটা উজ্জ্বল পোহৰ প্ৰৱেশ কৰিছে। এইদৰেই ৰামকৃষ্ণ পৰমহংসৰ জন্মৰ আগৰে পৰাই পিতৃ মাতৃয়ে কিছুমান দিব্য আৰু অলৌকিক সংকেত লাভ কৰিছিল। কাৰণ এক মহান আত্মাৰ জন্ম হ'বলৈ গৈ আছে, গতিকে তেনেধৰণৰ দিব্যতা আৰু অলৌকিকতাৰ অনুভৱ হোৱাটো নিশ্চিত। ৰামকৃষ্ণ পৰমহংসৰ বালসুলভ সৰলতাই সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল। ৰামকৃষ্ণ পৰমহংসৰ মাত্ৰ 7 বছৰ বয়সতেই তেওঁৰ পিতৃৰ মৃত্যু হৈছিল আৰু তাৰ পিছতেই পৰিয়ালৰ ভৰণ পোষণ বহু কঠিন হৈ পৰিছিল। কিন্তু ৰামকৃষ্ণ পৰমহংসই এনে পৰিস্থিতিটো কেতিয়াও বিচলিত হোৱা নাছিল। ৰামকৃষ্ণ পৰমহংসৰ জ্যেষ্ঠ ভাতৃ ৰামকুমাৰ চট্টোপাধ্যায় কলিকতাৰ এখন পাঠশালাৰ সঞ্চালক আছিল আৰু তেখেতেই ৰামকৃষ্ণ পৰমহংসক কলিকতালৈ লৈ আহিছিল। ৰামকৃষ্ণ পৰমহংসই বহু চেষ্টা কৰাৰ পিছতো তেওঁৰ পঢ়া শুনাত কেতিয়াও মন লগা নাছিল, যিহেতু সৰুৰে পৰাই ৰামকৃষ্ণ পৰমহংসই আধ্যাত্মিকতা আৰু ঈশ্বৰৰ প্ৰতি থকা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল। 1885 চনত ভাতৃ ৰামকুমাৰ চট্টোপাধ্যায় কলিকতাৰ দক্ষিণেশ্বৰী কালী মন্দিৰৰ মুখ্য পূজাৰী হিচাপে নিযুক্তি পালে আৰু ৰামকৃষ্ণ পৰমহংসক দায়িত্ব দিয়া হ'ল দক্ষিণেশ্বৰী কালী মন্দিৰৰ যি মা কালীৰ মূৰ্তি আছে সেই মূৰ্তি সজোৱাৰ দায়িত্ব ৰামকৃষ্ণ পৰমহংসক দিয়া হ'ল। এইদৰেই লাহে লাহে দিনবোৰ পাৰ হ'ল আৰু এদিন জ্যেষ্ঠ ভাতৃ ৰামকুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হ'ল। ৰামকুমাৰ চট্টোপাধ্যায়ৰ মৃত্যুৰ পিছত দক্ষিণেশ্বৰী কালী মন্দিৰৰ মুখ্য পূজাৰীৰ দায়িত্ব দিয়া হ'ল ৰামকৃষ্ণ পৰমহংসক। আৰু এনেদৰেই ৰামকৃষ্ণ পৰমহংস লাহে লাহে মা কালীৰ লগত জড়িত হ'বলৈ আৰম্ভ কৰিলে। মা কালীৰ বিভিন্ন পূজা অৰ্চনা, সাধনা, ধ্যান আদি কৰিবলৈ আৰম্ভ কৰিলে। ৰামকৃষ্ণ পৰমহংসই বহু সাধনা কৰাৰ পিছতো, বহু নীতি নিয়ম পালন কৰাৰ পিছতো তেওঁ যি পৰম সত্তাক লাভ কৰিব বিচাৰিছিল, তেওঁ যি চৰম সত্যক অনুভৱ কৰিব বিচাৰিছিল, সেই অনুভৱ তেওঁ লাভ কৰিব পৰা নাছিল। আৰু এইদৰেই লাহে লাহে দিনবোৰ পাৰ হোৱাৰ পিছত ৰামকৃষ্ণ পৰমহংসই এদিন হঠাতে এজন ভ্ৰমণকাৰী সন্ন্যাসীক লগ পাইছিল। তেখেতৰ নাম হৈছে তোতাপুৰী। অদ্বৈত বেদান্ত পৰম্পৰাৰ পূজনীয় সন্ন্যাসী তোতাপুৰীক লগ পোৱাৰ লগে লগে ৰামকৃষ্ণ পৰমহংসৰ যাত্ৰাই এক গুৰুত্বপূৰ্ণ ৰূপ লৈছিল। তোতাপুৰীৰ নিৰ্দেশনাত ৰামকৃষ্ণ পৰমহংসই ধ্যান ধাৰণাৰ গভীৰতালৈ সোমাই গৈছিল। সকলো বাধা অতিক্ৰম কৰি চূড়ান্ত বাস্তৱ অনুভৱ কৰিবলৈ ৰামকৃষ্ণ পৰমহংসই বিচাৰিছিল। অদম্য দৃঢ়তাৰে তেওঁ নিজৰ চেতনাক ঐশ্বৰিকতাৰ লগত একত্ৰিত কৰি আনন্দময় মিলনৰ অৱস্থা লাভ কৰিছিল। আৰু এইদৰেই তোতাপুৰী নামৰ সন্ন্যাসীজনৰ নিৰ্দেশনাত সকলোবোৰ সাধনা, ধ্যান ধাৰণা কৰাৰ পিছত এদিন এনেকুৱা এটা দিন আহিছিল যিদিনা ৰামকৃষ্ণ পৰমহংসই সেই পৰম সত্যক অনুভৱ কৰিবলৈ সক্ষম হৈছিল। ৰামকৃষ্ণ পৰমহংসই কৈছিল
যেতিয়া তেওঁ সেই পৰম সত্যক অনুভৱ কৰিছিল যে তেওঁৰ অৱস্থা সেই সময়ত কেনেকুৱা আছিল। তেওঁ কৈছিল যে যি দক্ষিণেশ্বৰী কালী মন্দিৰ আছে, সেই মুহূৰ্তত সেই পৰম সত্যক অনুভৱ কৰাৰ সময়খিনিত তেওঁ এনেকুৱা অনুভৱ কৰিছিল যে দক্ষিণেশ্বৰী কালী মন্দিৰটো তেওঁৰ বাবে সম্পূৰ্ণৰূপে অন্তৰ্ধান হৈ গৈছে, অদৃশ্য হৈ গৈছে। সেই জেগাত যিমানবোৰ গছ গছনি, যিমানবোৰ ঘৰ দুৱাৰ আছিল, সকলো নিজে নিজে অদৃশ্য হৈ গৈছে। তেওঁ মাত্ৰ দেখা পাইছিল এখন বিশাল সাগৰ, যাৰ কোনো পাৰ নাছিল। তেওঁৰ চাৰিওদিশে তেওঁ দেখা পাইছিল এখন বিশাল সাগৰ, য'ত একোটা প্ৰকাণ্ড প্ৰকাণ্ড ঢৌ এক উজ্জ্বল পোহৰৰ সৈতে তেওঁৰ ফালে আহি আছে। সেই সাগৰৰ একোটা বিশাল ঢৌ ইটোৰ পিছত সিটো একোটা উজ্জ্বল পোহৰৰ সৈতে তেওঁৰ ফালে ক্ৰমান্বয়ে আহি আছে। আৰু সেই সাগৰক তেওঁ চেতনাৰ সাগৰ বুলি আখ্যা দিছিল। আৰু সেইদিনাই তেওঁ সেই পৰম সত্যক অনুভৱ কৰিবলৈ সক্ষম হৈছিল। ৰামকৃষ্ণ পৰমহংসই বিশ্বাস কৰিছিল যে পৃথিৱীত যিমানবোৰ ধৰ্ম আছে, সেই সকলোবোৰ ধৰ্মই সেই একেজন পৰম সত্তাক বা একেজন পৰম ঈশ্বৰক লাভ কৰাৰ একোটা মাধ্যমহে বা একোটা ৰাস্তাহে। আমি যি ৰাস্তাইদি নাযাওঁ কিয়, সেই একেজন পৰম সত্যকেই আমি লাভ কৰিম। তেওঁ নিৰ্ভয়ে বিভিন্ন বিশ্বাসৰ সন্ধান কৰিছিল। তেওঁলোকৰ আচাৰ ব্যৱহাৰত নিজকে নিমজ্জিত কৰিছিল আৰু ইয়াৰ সত্তাক আঁকোৱালি লৈছিল। ৰামকৃষ্ণ পৰমহংসই সকলো জাতি ধৰ্ম বৰ্ণৰ সকলো সাধনাই তেওঁ কৰিছিল। ৰামকৃষ্ণ পৰমহংসই সকলো ধৰ্মকে সংযোগ কৰা উমৈহতীয়া সূতাডাল বিচাৰি পাইছিল। ৰামকৃষ্ণ পৰমহংসই প্ৰেমৰ কোনো সীমা নাজানিছিল। তেওঁৰ হৃদয়খন মমতাৰে উপচি পৰিছিল আৰু তেওঁৰ কেৱল উপস্থিতিয়েই ঐশ্বৰিক মৰম বিকিৰণ কৰিছিল। সকলো শ্ৰেণীৰ লোকে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল, সান্তনা আৰু পথ প্ৰদৰ্শন বিচাৰিছিল। তেওঁৰ প্ৰতিটো সত্তাৰ মাজত ঐশ্বৰিকতা দেখি জাতি ধৰ্ম সামাজিক মৰ্যাদাৰ সীমা মচি অদম্য প্ৰেমেৰে তেওঁলোকৰ সেৱা কৰিছিল। ৰামকৃষ্ণ পৰমহংসৰ জীৱন আছিল এক ঐশ্বৰিক নাট, য'ত তেওঁ অনায়াসে শিশুসুলভ নিৰ্দোষতাৰ পৰা আৰম্ভ কৰি আনন্দময় ভক্তিলৈকে বিভিন্ন চেতনা অৱস্থাত পিছলি পৰিছিল। আৰু এইদৰেই লাহে লাহে দিনবোৰ পাৰ হোৱাৰ পিছত 16 আগষ্ট 1886 চনত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হৈছিল। ৰামকৃষ্ণ পৰমহংসৰ শিক্ষা আৰু আধ্যাত্মিক অনুশীলনে বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। ৰামকৃষ্ণ পৰমহংসৰ জীৱনে এক উজ্জ্বল আদৰ্শ হিচাপে কাম কৰে। আমাক সকলো সত্তাকে প্ৰেমেৰে আঁকোৱালি ল'বলৈ, সকলোৰে মাজত ঐশ্বৰিকতাক চাবলৈ আৰু নিস্বাৰ্থ সেৱাৰ পথত ভৰি দিবলৈ আহ্বান জনায়। আহক আমি তেওঁৰ প্ৰেম আৰু মমতাৰ বাৰ্তা হৃদয়ত কঢ়িয়াই লৈ ফুৰোঁ আৰু এই পৃথিৱীখনক এক উন্নত ঠাই হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ।